নমস্কাৰ, মই জয়শ্ৰী। আপোনালোক আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ কুশলে আছে আৰু লগতে আপোনালোকৰ আগন্তুক দীপাৱলীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টি হৈছে ফেষ্টিভ কুৰ্তি ছেট হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৰ্তি ছেটযোৰ হৈছে এইযোৰ এনেকুৱা ধৰণৰ। ইয়াৰে ব্ৰেণ্ডটো হৈছে ষ্টাইলাম। আটাইবিলাক কুৰ্তি ছেটে মই মিন্ত্ৰাৰ পৰা কিনিছোঁ আৰু ইয়াৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা চেক কৰিব পাৰিব। ইয়াতে মই চাইজ লৈছোঁ এছ। ইয়াৰে নেকটো হৈছে ভি নেক। ইয়াত এনেকুৱা চিকুৱেন কাম কৰা আছে। ইয়াৰ কালাৰটো হৈছে পাৰ্পল আৰু এই প্ৰিণ্টটোক বান্ধনী প্ৰিণ্ট বুলি কয়। এনেকুৱা ধৰণৰ তলৰ পিনে ফ্লেয়াৰ আছে এনেকুৱা ধৰণৰ। ইয়াৰে প্ৰাইচটো হৈছে 876। ইয়াৰে প্লাজোটো এনেকুৱা ধৰণৰ প্লাজো এটা দিছে লগত। এনেকুৱা ধৰণৰ ৱেষ্ট ইলাষ্টিকেটেড ৱেষ্ট বেণ্ড হয় আৰু এইখন শিফনৰ দুপাট্টা দিছে। আটাইকেইযোৰ ড্ৰেছে মই পিন্ধোতে কেনেকুৱা দেখিছে ফটো বা ভিডিঅ' মই ছাইডত ইয়াতে এটাচ কৰি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। তাৰ পৰা চাই ল'লে আপোনালোকে বেছি ভালকৈ আইডিয়াটো পাব কেনেকুৱা লাগিছে। নেক্সট কুৰ্তি ছেটটো হৈছে এইযোৰ এনেকুৱা ধৰণৰ শ্লিভলেছ হয়। ইয়াৰো ব্ৰেণ্ড হৈছে ষ্টাইলাম। ইয়াতে মই চাইজ লৈছোঁ এছ। ইয়াৰে মেটেৰিয়েলটো হৈছে কটন। ইয়াতে আন এটি কালাৰ আছে, সেইটো ডাৰ্ক ব্লু এনেকুৱা ধৰণৰ। ইয়াৰে নেকটো হৈছে ৰাউণ্ড আৰু এনেকুৱা ধৰণৰ কাম কৰা আছে ইয়াতে। এনেকুৱা ধৰণৰ চাৰাৰাটো এনেকুৱা ধৰণৰ। ইয়াৰে প্ৰাইচ হৈছে 1189। আৰু ইয়াৰে দুপাট্টাটো হৈছে এইটো, বহুত ছফ্ট হয়। নেক্সট আমাৰ কুৰ্তি ছেটযোৰ হৈছে এইযোৰ এনেকুৱা ধৰণৰ। ইয়াৰো ব্ৰেণ্ডটো হৈছে ষ্টাইলাম। ইয়াতে মই চাইজ লৈছোঁ এক্সট্ৰা স্মল। ইয়াৰে প্ৰাইচ হৈছে 828। ইয়াৰে স্লিভছ হৈছে 3/4। ইয়াৰ মেটেৰিয়েলটো হৈছে ভিস্কছ ৰেয়ন এনেকুৱা ধৰণৰ। ভি নেক হয়। ইয়াৰে পেণ্টটো এনেকুৱা ধৰণৰ চাৰাৰা টাইপৰ এনেকুৱা। আৰু ইয়াৰে দুপাট্টাখন এনেকুৱা ধৰণৰ নেটত কাম কৰা, এনেকুৱা লেচ লগোৱা আছে। ফেষ্টিভেলৰ সময়ত পিন্ধিবৰ কাৰণে একদম উপযোগী হয়। ব্লেকটো মোৰ এনেও ফেভৰেট হয়। এই হলটোৰ আপোনালোকৰ কোনযোৰ কুৰ্তি ছেট ভাল লাগে তলত কমেণ্ট কৰি জনাবচোন। নেক্সট হৈছে এইযোৰ এনেকুৱা ধৰণৰ। ইয়াৰে ব্ৰেণ্ডটো হৈছে কালিনী। ইয়াতে মই চাইজ লৈছোঁ এক্সট্ৰা স্মল। ইয়াৰে প্ৰাইচ হৈছে 816। ইয়াৰে মেটেৰিয়েলটো হৈছে কটন ব্লেণ্ড। ইয়াতে এনেকুৱা ধৰণৰ লাইনিঙৰ ভিতৰত দিয়া আছে, একদম চি থ্ৰু নহয়, পিন্ধিবলৈ যথেষ্ট কমফৰ্টেবল হয় আৰু ফেষ্টিভেলৰ সময়ত অকণমান ৰঙচুৱা কালাৰ পিন্ধি এনেও ভাল লাগে। আৰু ইয়াত এনেকুৱা ডিজাইন দিয়া আছে এনেকুৱা ধৰণৰ 3/4 শ্লিভ হয়, ৰাউণ্ড নেক। ইয়াৰে দুপাট্টাখন এনেকুৱা ধৰণৰ ইয়াতে এনেকুৱা বৰ্ডাৰ দিয়া আছে এনেকুৱা। আৰু পেণ্টটো এনেকুৱা ধৰণৰ ইলাষ্টিকেটেড ৱেষ্ট বেণ্ডৰ এনেকুৱা ধৰণৰ।
আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিক এটি লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ